প্ৰায় সকলো ষ্টুডেণ্টৰে এইটোৱে প্ৰব্লেম যে পঢ়াবোৰ মনত নৰয় বা মনত ৰাখিব বহুত চেষ্টা কৰিলেও মনত নাথাকে, পাহৰি যায়। তো কেনেকৈ পঢ়িলে মনত ৰাখিব পাৰি বা মনত থাকে তাৰ 4টা টিপছ আজি আমি আলোচনা কৰিম। 1 নম্বৰ টিপছটো হ'ল যে পঢ়াৰ বাবে এটা ভাল ঠাই বিচাৰি লোৱা, য'ত আপোনাক কোনেও ডিষ্টাৰ্ব নকৰে বা ডিষ্টাৰ্ব নহয়, য'ত আপোনাৰ মনোযোগ ভাঙি নাযায় আৰু আপুনি ভালদৰে মনোযোগ দি পঢ়িব পাৰে। 2 নম্বৰ টিপছটো হ'ল যে ৰিভাইজ কৰা। আপুনি কি পঢ়িলা বা কি পঢ়িছা সেইটো ৰিভাইজ কৰা। ৰিভাইজ কৰাৰ ফলত সেই টপিকটো আপোনাৰ মনত আছেনে নাই গম পাবা আৰু ৰিভাইজ কৰি থকাৰ ফলত পঢ়াখিনি আপোনাৰ মনত থাকিব আৰু পোনে পাহৰি নাযাবা। 3 নম্বৰ টিপছটো হ'ল যে পঢ়াৰ সময়ত মোবাইল ব্যৱহাৰ নকৰা আৰু মোবাইলটো অফ কৰি দূৰত থোৱা। যদি পঢ়া সময়ত মোবাইলটো আমাৰ ওচৰত থাকে তেতিয়া পঢ়াতকৈ মোবাইলটোৰ ফালে বেছি মনোযোগ দিয়া যায়, যে কোনোবাই মেছেজ দিলে নেকি, কোনোবাই ফোন কৰিলে নেকি, কিবা নটিফিকেশ্যন আহিলে নেকি বুলি। তেতিয়া আমাৰ পঢ়াৰ পৰা মনোযোগটো ভাঙি যায়। সেইকাৰণে আমি পঢ়া সময়ত মোবাইলটো অফ কৰি আমাৰ পৰা দূৰত ৰাখিব লাগে। আৰু 4 নম্বৰ টিপছটো হ'ল যে যদি আপুনি কিবা এটা টপিক পঢ়ি মনত ৰাখিব পৰা নাই বা মনত নৰয়, তেতিয়া সেই টপিকটো আপুনি নোচোৱাকৈ বাৰে বাৰে লিখিবলৈ চেষ্টা কৰা। যেতিয়া আমি কোনো এটা টপিক লিখি মুখস্থ কৰোঁ তেতিয়া সেই টপিকটো সোনকালে মুখস্থ হয় আৰু আমাৰ সেই টপিকটো পোনে পাহৰা নাযায়। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ভিডিঅ' চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।